হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। চ' লাষ্ট ব্লগতো দেখিলে মই এখন গাড়ী ল'লোঁ আৰু সেয়েহে আজি গাড়ীখনো হৈ শৰাই এখন দিবলৈ দললৈ যাবলৈ লৈছোঁ। কালি ৰাতি ইমানেই গৰম আছিলে, কাৰেণ্টটো নাছিলে, সেইকাৰণে ইনভাৰ্টাৰটো প্ৰব্লেম আছে। চ' মই পকাতে বহি শুই গ'লোঁ আৰু মই পিন্ধিছোঁ এযোৰ চেলোৱাৰ আৰু এতিয়া আমি যাওঁ মন্দিৰলৈ পূজা কৰিবলৈ। এইপিনে আমাৰ জিনা গগৈ। চ' এতিয়া গৈ থাকোঁ বোলো। আমি শৰাই লৈ ল'লোঁ আৰু আমাৰ পূজা কৰি হৈ গ'ল। এতিয়া মই যাবলৈ লৈছোঁ। বহুত বেছি বৰষুণ বাহিৰত, চ' বহুতেই বেছি বৰষুণ আৰু ভালকৈ ধুনীয়াকৈ প্ৰে কৰি ল'লোঁ যাতে গাড়ীখন ভালকৈ থাকক। এতিয়া আহি মন্দিৰৰ পৰা পালোহি আৰু এতিয়া মই কিবা এটা খাই লওঁ। ৰাতিপুৱা একো খোৱা নাছিলোঁ আৰু আজি মোৰ এটা এক্সাম আছে RRB। এক্সাম আছে, এক্সামৰ কাৰণে মই 1টা বজাত যামেই। অলৰেডি 12টা বাজিলে, কিন্তু কি ৰিপৰ্টিং টাইম 3টা বজাত যোৰহাটত। আৰু মই এক্সাম দি আহি ঘৰ পালোঁহি। ঘৰ পাওঁতে পাওঁতে ৰাতিয়ে হৈ গ'ল আৰু এইপিনে মোক দিনটো নোপোৱা দেখি সিহঁতি মোৰ লগত শুইছেহি পোৱালিকেইটা। চ' এহঁতৰ লগত অকণমান দেৰি টাইম স্পেণ্ড কৰিলোঁ। দেন মই ডিনাৰ কৰিলোঁ। ডিনাৰ কৰি মেলি শুই গ'লোঁ বিকজ আৰামছে চু আহিলে কামুৰি কামুৰি পেলাই দিব। এতিয়া সিহঁতৰ দাঁতকেইটা এনেও চোকা। কাঞ্চি কাঞ্চ কাঞ্চ কাঞ্চ। তাৰপিছত আজি বাহঁতো আহিছিলে। বাহঁত আহিলে আৰু পোৱালীজনীয়ে যি ডান্স মানে কৰিছে আপোনালোকে চব। কাঞ্চি আৰু এক্সাম দি আহি পাওঁতে পাওঁতে বহুত লেট হৈ গ'ল আৰু ৰাতিপুৱাৰ পৰা আজি ইটছ এ ভেৰি হেক্টিক ডে। আৰু ৰাতিপুৱাৰ পৰা মই মানে ভালকৈ ৰেষ্টে নাপালোঁ, কেলৈ মন্দিৰ গ'লোঁ। মন্দিৰৰ পৰা আহি আকৌ এক্সাম দিব গ'লোঁ আৰু এক্সামৰ পৰা জাষ্ট অলপ আগত আহি পাইছোঁহিয়ে। এতিয়া ডিনাৰ কৰি পিনি শুবলৈ লৈছোঁ। বহুত বেছি ভাগৰ লাগিছে আৰু এইটো কাৰণে বেছি ভাগৰ লাগিছে কেলৈ কি কালি ৰাতি ভালকৈ শুব নাপালোঁ। মানে 1:30ৰ পৰা কাৰেণ্টটো গুচি গ'ল আৰু নাহিলে আমাৰ ইনভাৰ্টাৰটো অলপ প্ৰব্লেম দি আছে। তো অলপ টাইমৰ পিছত ইনভাৰ্টাৰটো কাম নাহিলে, তো মই ইয়াতে পকাতে কাপোৰখন পাই পিনি জাষ্ট শুই থাকিলোঁ। এতিয়া মোৰ বহুত বেছি গা বিষ হৈছে আৰু বহুত মানে গাটো বেয়াও লাগিছে। চ' এতিয়া শুই থাকোঁ। বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ। তো এইটো এটা সৰু সুৰা ব্লগ আছিলে। ষ্টে টিউন। আৰু মই কি গাড়ী ল'লোঁ আৰু কি মডেল ল'লোঁ, কি এক্সট্ৰা লগালোঁ, ফিচাৰ্ছ কি এক্সট্ৰা লগালোঁ আৰু ক'ৰ পৰা লৈছিলোঁ, সেইখিনি মই ডিটেইলছত এটা সৰু সুৰা ভিডিঅ' বনাম। মানে এনেকুৱাও নহয় কি লাইক বেলেগ গাড়ী লৈছোঁ, কিন্তু মানে নৰ্মেল গাড়ীয়ে লৈছোঁ। ফিৰবি মনৰ পৰা মানে মই নিজে পাৰচেছ কৰা হয়। চ' সেইকাৰণে মানে কি গাড়ী লৈছোঁ মই এটা সৰু সুৰা এটা ভিডিঅ' বনাম। চ' সেইটো ভিডিঅ' চাবলৈ নাপাহৰিবা। ষ্টে টিউন। বাই বাই।